অসমৰ পৰা বাহিৰত থাকিলেও বিহু আৰু পিঠাৰ মৰমটো কেতিয়াও কমি নাযায় নহয় জানো ডুবাইত থাকো ডুবাইততো মই ইয়াত বৰা চাউল কতো নাপাওঁ পিঠা বনাবৰ কাৰণে কিন্তু তথাপিও বিহুৰ দিনা পিঠা বনালো কেনেকৈ বনালো এটো মই এই ভিডিঅ'টোক আপোনালোকক দেখাম বজাৰখিনি কৰি আনিলো এতিয়া ইয়া বনাম আৰু ইয়াত আকৌ নাৰিকলখিনি মানে ৰুকিব নালাগে মই ৰুকা ৰুকা নাৰিকল পাই তো মই আপোনাক দেখাই আছো চাব দেই এইখিনি নাৰিকল কিন্তু ইয়াত বৰ সফাকে নাথাকে বাকলিটো অলপ থাকি যায় আৰু এয়া মই এতিয়া এটোত এটাত ইমানখিনি এটা নাৰিকল হ'ব এটোত লৈছে 3 দিৰাম মানে 72 টকা তাৰপিছতে এয়া তিল আনিলো তাৰপৰা গুড় আনিলো এতিয়া মই নাৰিকলৰ লাডু বনাম আৰু কেটামান তিল কি কয় তেল পিঠা বনাম তিল পিঠা কিটা ট্ৰাই কৰিলো বৰ ভাল নবনিলে কিন্তু তথাপিও দেখুৱাম বাৰু মই আপোনালোকক কাৰণ ইয়াত আঠা নাথাকে ন এই মানে যেটো চাউলটো হয় নহয় এটো থাইল্যান্ডৰ জেসমিন রাইস স্টিকি রাইস মানে তাত স্টিকি রাইস পায় সেই রাইসটো মানে কি হয় আঠাটো আমাৰ বৰা চাউলৰ নিচিনা নহয় বৰা চাউলৰ নিচিনাকে আঠা নাথাকে হেতু কাৰণে তিল পিঠা কিটা ইমান ভাল নহলে তথাপিও কেটামান বনালো মানে ফেসবুকত সবৰে তিল পিঠা নাৰিকলৰ লাডু দেখি দেখি মোৰ মানে একদম জিভাৰ পানী পৰি গৈছে হে ভাবিলো কেটামান হলো বনাই খাম তো হে কেটামান বনালো এতিয়া এই বাকি কিটা বাকি আছে এইকিটা বনাম তাৰপিছত আপোনালোকক দেখাম কি বনাইছো এইখিনি চাউলখিনি থাইল্যান্ডৰ জেসমিন ৰাইস গোটেই ৰাতিটো পানীত তিয়াই থলো আৰু এতিয়া ইয়া টুকি পেলাই এটা মিক্সিত পিসি পেলাম কিনো মৰম লগালি এই কলিজা এৰিবা আমাৰ অন্তনা ভাৱনাটো ঐ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু এইখিনি পিঠাগুড়ি তেল পিঠাৰ কাৰণে তেল পিঠা মানে কি আৰু মই মানে মালপোৱা নিচিনাকে বনাম ইয়াতে দিছো নাৰিকল গুড় চফ আৰু তিল গোটেইখিনি মিলাই সৰু সৰুকে মালপোৱা নিচিনাকে বনাম এইখিনি মোৰ লস কৰা ৰেডি হৈ গ'ল তেল পিঠাও ৰেডি হৈ গ'ল তিল পিঠাও ৰেডি হৈ গ'ল এতিয়া বস আৰু বহি খাবহে লাগে বৰা ধানৰে থোক